এগৰাকী পিতৃ মাতৃৰ হিয়া ভঙা কান্দোন মানসিক বিকাৰগ্ৰস্ত অসহায় পুত্ৰ সন্তানক লৈ দিগবিদিক হেৰুৱাইছে অসহায় পিতৃ মাতৃয়ে আৰ্থিক দৈন্যতাও নেওচি অসহায় দৰিদ্ৰ পিতৃ মাতৃয়ে নিজ সন্তানক চিকিৎসা কৰি আৰ্থিকভাৱে জুৰুলা হৈ অৱশেষত হৃদয়বান ৰাজ্যবাসীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ সহায় বিচাৰি আগবাঢ়িছে। উল্লেখ্য যে ধুবুৰী জিলা মহামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত সাপতগাম কদমতোলা ধনপুৰ গাঁৱৰ দৰিদ্ৰ নীলমাধৱ কলিতা আৰু ৰুমি কলিতাৰ ১ নম্বৰ ল'ৰা অভিজিত কলিতা বিগত 16 বছৰ ধৰি দুৰাৰোগ্যত মানসিক বিকাৰগ্ৰস্ত ৰোগত ভুগি আছে। পিতৃ মাতৃয়ে বহু চিকিৎসা কৰি কোনো সুফল পোৱা নাই। বৰ্তমান সন্তানটিক লৈ সৰ্বশান্ত হয় আৰ্থিক সংকটত ভুগি অসহায় পিতৃ মাতৃয়ে চিকিৎসা কৰিব নোৱাৰি চকুলো টুকি দিন কটাইছে। অসহায় পিতৃ মাতৃয়ে সন্তানটিক সুস্থ কৰিবলৈ সমগ্ৰ ৰাজ্যবাসীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী সাংসদ মৌলানা বদৰুদ্দিন আজমলক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে। যদি কোনো হৃদয়বান সদাশয় ব্যক্তিয়ে তথা দল সংগঠনে অসহায় অভিজিত কলিতাক সহায় কৰিব বিচাৰে তেন্তে 8822700910 অথবা 9864610865 নম্বৰত যোগাযোগ কৰাৰ লগতে SBI 3625297208 IFC কোড SBI N001390 একাউণ্ট নম্বৰটোত সহায় আগবঢ়াবলৈ পৰিয়ালৰ লোকে হৃদয়বান ব্যক্তিৰ ওচৰত কৰা যোগে অনুৰোধ জনায়। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট এনি ফ'ৰ পিলাৰ। মোৰ সম্পত্তি শেষ। দেখাইছো মানে 2-2.5 বছৰমান চেঙক দেখালোঁ শিলিগুৰি, তাৰপাছত তাপস মজুমদাৰক দেখা হৈছে, আইবদলৈক দেখা হৈছে। ভাল হয়। মোৰ নাম ৰুমি কলিতা। আচলতে মোৰ ডাঙৰ ল'ৰাটোৰ আজি 2.5 বছৰ বয়সৰ পৰাই কি হৈছে মানে ৰাতি শুলে সি ফিট হৈ যায় হঠাতে। মোৰ ল'ৰাটোৰ নাম শ্ৰী অভিজিত কলিতা। মই বহুত ডক্টৰ দেখাইছোঁ, ডক্টৰে কৈছে যে ইয়াৰ মিৰ্গী বেমাৰ বুলি কৈছে, কিন্তু আমি সচৰাচৰতে জানো যে মিৰ্গী বেমাৰ হ'লে ৰাতি দিন নাচায়, জুই পানী নাচায়, ধৰক দিন হওক ৰাতি হওক বা অমাৱস্যা পূৰ্ণিমাত বেছিকৈ হয় বুলি আমি জানো আৰু, কিন্তু মোৰ ল'ৰাটো তেনেকুৱা নহয়। সি ৰাতি শুলে কেতিয়াবা 6 মাহ বা 1 বছৰ 1.5 বছৰৰ মূৰত কেতিয়াবা ৰাতি ফিট হয়। মই মই বহুত ডক্টৰ দেখুৱাইছোঁ, ডক্টৰ নেদেখুৱাৰ মোৰ সীমা নাই। যোনে য'ত কৈছে মই তেনেকৈ ডক্টৰ দেখাইছোঁ। শিলিগুৰিত 3বাৰ নিছিলোঁ, আইবদলৈক দেখাইছোঁ, বঙাইগাঁৱত মই গুৱাহাটীত দেখাইছোঁ, ধুবুৰীত তাপস মজুমদাৰক দেখুৱাইছোঁ, এইবাৰ মই বঙাইগাঁৱত তুফানগঞ্জত দেখুৱাইছোঁ, বঙাইগাঁৱত এইবাৰ মই নৱজিত কলিতাক দেখাৱালোঁ, কিন্তু আমি একো ফলাফল পোৱা নাই। এতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে এয়ে জনাব বিচাৰোঁ যে